गसाइगाव B.Ed फरायसालिमायाव मन्थ्रि उरखावग्रा ब्रह्म दिनै ब्रैथि सेमिस्टारनि फरायसाफोरखौ बिदाय होनाय आरो गुरुदेव कालीचरण ब्रह्म बान्था मोननाय फरायसाफोरखौ बरायनाय हाबाफारियाव नुजाफैनायजों लोब्बा लानानै बिटिआरनि नायल'जाल' गंनैल' भेन्सार B.Ed फरायसालिमानि गेजेराव थानाय गसाइगाव सोहोरनि नेपालपारायाव थानाय गसाइगाव B.Ed फरायसालिमायाव नुजाफैदों मन्थ्रि उरखावग्रा ब्रह्मआ। लोगोसे बे हाबाफारियाव नुजानानै बिथाङा माखासे बाथ्राफोरखौ खौरां बिजोंनि गेजेरजों मिथिहोयो जे आसामनि गिबि मन्थ्रिया दासान्दि B.Ed फरायसालिमा आरो ल' फरायसालिमाखौ प्रभिन्सियेलाइज खालामनायनि जेबो पलिसि गैथ'आ होननानै फोरमायदों आरो बिटिआर गोरोबथानि गेजेरजोंबो गोरोन्थियाव B.Ed फरायसालिमाखौ गभर्नमेन्ट खालामनो लाफानाय जायाखैमोन, जायनि जाहोनाव गभर्नमेन्ट खालामनो हायाखै होननानै बुंबावदों बिथाङा। नाथाय अब्लाबो बिथाङा हानायमानि प्रभिन्सियेलाइज खालामनो आसाम गभर्नमेन्टखौ नारसिनगोन आरो खावलायगोन होननानै बुंथिदों। लोगोसे बिटिसिनि सेक्रेटारि नवीन चन्द्र बसुमतारी बिथाङाबो दिल्ली बेंगालरनि सोलोंथाइ पलिसिखौ जोंनि बिटिसिआव लानांगौ दं आरो गोबां बेसेन गोसा बिबुंथि लाखियो। এইটো এটা কমিটি গঠন কৰা হৈছে বড়ো সাহিত্য বা আপছু এডুকেশ্যন মিনিষ্টাৰ আৰু অফিচাৰবিলাকক লৈ। তেওঁলোকে স্ক্ৰুটিনি কৰি পেলাই গোটেই বিষয়টো ছাবমিট কৰিব। প্ৰথম পৰ্যায় হিচাপে 10টা কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথাটো ইতিমধ্যে গভৰ্ণমেণ্ট অফ আছামে ডিক্লেয়াৰ কৰিছে। পৰ্যায়ক্ৰমত বাকী কলেজৰ কথাও ক'ব আৰু বাকী প্ৰভিন্সিয়েলাইজ নোহোৱা স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো এই কমিটিয়ে ৰিপৰ্ট তৈয়াৰ কৰি যেতিয়া ছাবমিট কৰিব গভৰ্ণমেণ্টে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব। এইবিলাক এতিয়া ডিপাৰ্টমেণ্টত মুভ হৈ আছে। যোৱাকালিলৈকে মই নিজে খবৰ কৰি পেলাই এইটো এতিয়া কনফাৰেঞ্চৰ ফাইলটো কালি বা পৰহি মানত মিনিষ্টাৰৰ সন্মুখত প্লেচ হ'ব। মিনিষ্টাৰে এপ্ৰুভ কৰিলে কনফাৰেঞ্চটো হৈ যাব। প্ৰভিন্সিয়েলাইজেশ্যনটো কি আছিলে যে অসমৰ প্ৰভিন্সিয়েলাইজেশ্যন একমতে কোনো ল' কলেজ বা B.Ed কলেজক প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা ইয়াত উল্লেখ নাই। আগত কোকৰাঝাৰ কলেজ কিবা স্পেচিয়েল কাৰণত প্ৰভিন্সিয়েলাইজ হৈছিলে। তো B.Ed কলেজবিলাকে সদায় স্পেচিয়েলাইজ কেছ হিচাপে প্ৰভিন্সিয়েলাইজ হয়। যোৱা বড়ো একৰ্ডৰ সময়ত আমি গসাইগাঁও কলেজ প্ৰিভিন্সিয়েলাইজেশ্যনৰ বিষয়টো উত্থাপন কৰিব থাকি গ'ল বিষয়টো। সেইকাৰণে আজি অসম চৰকাৰে যিটো এটা নৰ্মেল এটা ৰুল সেই হিচাপত প্ৰভিন্সিয়েলাইজেশ্যন কৰিব নোৱাৰে। তো তাৰ কাৰণে কাউন্সিল তৰফৰ পৰা যদি এইটো খুব চিৰিয়াছলি এই বিষয়টো চিৰিয়াছ হয়, আমি চিৰিয়াছলি ল'ব লাগে। তো লাহে লাহে যদি অসম চৰকাৰক স্পেচিয়েল এটা ৰিকুৱেষ্ট কৰে তেতিয়া অসম চৰকাৰে তাৰ ওপৰত হয়তো বা বিবেচনা কৰিব। মই এতিয়া ডিপাৰ্টমেণ্টেল বিভাগীয় মন্ত্ৰী নোহোৱাৰ কাৰণে এইটো ক'ব নোৱাৰোঁ, কিন্তু আমাৰ তৰফৰ পৰা চেষ্টাটো সদায় থাকিব। আজি অনুষ্ঠানটো অলপ ক'ব। নমস্কাৰ। আজি গোসাইগাঁৱৰ B.Ed কলেজত ইয়াৰে 4th ছেমিষ্টাৰৰ যিসকল B.Ed ষ্টুডেণ্টছ আছিলে তেওঁলোকৰ বিদায় সভা ফেয়াৰৱেল মিটিং পাতিছিলে। ইয়াত মোক নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অজিত বড়ো ডাঙৰীয়াই মোক আমন্ত্ৰণ কৰি আনিছিলে। গতিকে মই অতিকৈ আনন্দিত আৰু কলেজখন দেখি মোৰ বহুত ভাল লাগিছে। ইয়াৰ পৰিৱেশ আৰু যি ধৰণৰ ইয়াত মেইনটেনেঞ্চ কৰিছে আৰু মই জানো যে 1995 চনত এষ্টাব্লিছ হৈ আজি প্ৰায় 27 বছৰ হ'ল এইখন মহাবিদ্যালয়। কিন্তু দুখৰ বিষয় এইটোৱে যে এই মহাবিদ্যালয়খন এতিয়ালৈ চৰকাৰীকৰণ হোৱা নাই বা প্ৰভিন্সিয়েলাইজ হোৱা নাই। গতিকে প্ৰাইভেট হিচাপে যি ধৰণে চলাই আহিছে তথাপিও খুব ছাকচেছফুলি ইয়াত পৰিচালনা হৈ থকা মই দেখিবলৈ পাইছোঁ। আৰু ইয়াত মই ষ্টুডেণ্টসকলৰ লগত ভাৱ বিনিময় কৰি মোৰ এইটোৱে ভাল লাগিলে যে মই প্ৰথমবাৰৰ কাৰণে এনে ধৰণৰ B.Ed মহাবিদ্যালয়ত আহিছোঁ, ষ্টুডেণ্টবিলাকৰ লগত লগ হৈছোঁ আৰু ইয়াৰ পৰিৱেশটো জানিছোঁ, বুজিছোঁ। এই মহাবিদ্যালয়ৰ লগতে ইয়াৰ পৰা যিখিনি ষ্টুডেণ্ট বা ট্ৰেইনিজসকল আছিলে খুব ভাল শিক্ষা গ্ৰহণ কৰি ভালকৈ পাছ আউট হৈ পেলাই শিক্ষকতা কৰিবলৈ শিক্ষয়িত্ৰী হ'বলৈ নিশ্চয় নেক্সট পৰৱৰ্তী যিবিলাক এক্সাম হ'ব যেনেকৈ TET বা অন্যান্য এক্সাম হ'ব তেওঁলোক ছাকচেছফুল হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এই কলেজখনৰ সৰ্বাংগীন উন্নতি মই কামনা কৰিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা কিছুমান ব্যৱস্থা লোৱাৰ কাৰণে মহাবিদ্যালয়ৰ পৰা অলৰেডি প্ৰপ'জেল পঠিওৱা হৈছে। আমাৰ BTCৰ ফালৰ পৰাও
আমাৰ যি ধৰণৰ সুবিধা থাকে বা যদি সেই ধৰণৰ মানে সুবিধা বা অনুদান যদি থাকে বা দিবলগীয়া হয় নিশ্চয় আমাৰ ফালৰ পৰা সদিচ্ছা সদায় থাকিব সেইখিনিলৈ আমি মানে ক'ব পাৰোঁ এনেকুৱা কিবা নতুন শিক্ষানীতি আনিব লাগিব এনেকুৱা কিবা আপুনি জানে নেকি বেংগালুৰুলৈ অকল বেংগালুৰুলৈ নহয় দিল্লীতো মানে শিক্ষাৰ মানে যিটো পলিচি বহুত মানে হেৰি হৈছে চেঞ্জ হৈছে গভৰ্ণমেণ্ট স্কুল কলেজবোৰ এতিয়া দিল্লীত মানে মাছ শ্বৰ্ট আফটাৰ অফ দ্য পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছ চিলড্ৰেন গতিকে মানে দিল্লীত মানে যি ধৰণৰ এডুকেশ্যন পলিচি আছে সেইটো আমি ষ্টাডি কৰিবলৈ গৈছোঁ বেংগালুৰুতো মানে আজিম প্ৰেমজী ইউনিভাৰ্চিটি বা অন্যান্য তেনেকৈ টেকনিকেল ইউনিভাৰ্চিটিবিলাকৰ লগত আমি কথা পাতিছোঁ বা BTCৰ বা আমাৰ অসমৰ এই অঞ্চলৰ পিছপৰা অঞ্চলত আমি শিক্ষাৰ মানে যিটো উন্নতি মানে এডুকেশ্যনৰ মানে যিটো ডেভেলপমেণ্ট সেইটো আমি কি ধৰণে কৰিব পাৰোঁ বেষ্ট অফ দ্য বেষ্ট প্ৰেক্টিচেছ এণ্ড পলিচিছ যিবিলাক মানে দেশ বা ৰাজ্যত চলিছে বা যিবিলাক অনুষ্ঠানবিলাকত চলিছে সেইবোৰ আলোচনা কৰি বা মানে ষ্টাডি কৰি আমি ইয়াত মানে কি ধৰণৰ ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ বা ৰেপ্লিকেট কৰিব পাৰোঁ নিশ্চয় ইয়াৰে মানে প্ৰচেষ্টা চলি থকা হৈছে সেইদিনাখনো মানে ফৰেইন ইউনিভাৰ্চিটিৰ কিছুমান লোকসকল আহিছিলে তেওঁলোকো মানে আমাৰ ইয়াত মানে তেওঁলোকৰে ব্ৰাঞ্চ ইউনিভাৰ্চিটি হাৰ্ভাৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয় ধৰণৰ মানে ব্ৰাঞ্চ যদি আমি খুলিব পাৰোঁ আমি আমাৰ ইয়াৰ মানে ছাত্ৰ ছাত্ৰীসকলক ৱৰ্ল্ড মানে এডুকেশ্যন চিষ্টেমৰ লগত এক্সপ'জাৰ কৰি ৱৰ্ল্ড ইউনিভাৰ্চিটিলৈ এক্সপ'জাৰ কৰি বহুত ধৰণৰ মানে আগুৱাই নিব পৰা এটা ব্যৱস্থা ল'ব পাৰোঁ